নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে নিশ্চয় জানে যে এতিয়া কৰোনাৰ সময়ত যি সময়ত কৰোনাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে অফলাইন ক্লাছ কৰিব পৰা নাই, সেই উদ্দেশ্যে চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক একোটাকৈ বিনামূলীয়া মোবাইল ফোন আৰু ফ্ৰী ইণ্টাৰনেট দিব বুলি ঘোষণা কৰিছিল। তো সেই ঘোষণা আজি বিফল হ'বলৈ গৈ আছে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। সেই মন্তব্যটো আমি আপোনালোকক ক'ম যে যিসকল ছাত্ৰ ছাত্ৰীক ক্লাছ ৯ম মান আৰু 10ম মান অধ্যয়ন কৰি আছে, তেওঁলোকক যি মোবাইল দিয়াৰ কথা আছিল, তো সেই মোবাইল দিয়া হ'ব, কিন্তু তেওঁলোকে মেট্ৰিক উত্তীৰ্ণৰ পিছতে আকৌ ঘূৰাই দিব লাগিব বুলি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য কৰিছে। এই নিউজটো প্ৰকাশ পাইছে ডি নিউজত। সেই নিউজটো আমি আপোনালোকৰ সন্মুখত প্ৰথমতে দাঙি ধৰিব বিচাৰিছোঁ। সেই নিউজটো আপোনালোকে প্ৰথমতে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ দ্বিতীয়টো দিন সদনত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা। ৯ম আৰু 10ম শ্ৰেণীৰ শিক্ষাৰ্থীক উদ্দেশ্যি এই ঘোষণা। মোবাইলৰ লগতে ইণ্টাৰনেট সেৱা বিনামূলীয়াকৈ পাব ছাত্ৰ ছাত্ৰীয়ে, কিন্তু মেট্ৰিক উত্তীৰ্ণৰ পাছতেই ঘূৰাই লোৱা হ'ব মোবাইলসমূহ। মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্যৰ প্ৰতিক্ৰিয়া অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ।